যে তোমালোকলৈ শুভেচ্ছা থ্যাংক ইউ সকলো বন্ধু বান্ধৱীলৈ আজি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা ৰাখী বন্ধনৰ সকলোলৈকে অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিশেষ দিনটোত মই পঢ়া যোনখন কলেজ দিছপুৰ আইন মহাবিদ্যালয় তাত আজি এই আইন মহাবিদ্যালয়ত এক বিশেষ কাৰ্যসূচী লোৱা হৈছে গতিকে তাৰে কিছুমান দৃশ্য আপোনালোকক দেখুৱাম গতিকে বলক কি হয় আজিৰ ভিডিঅ'টোত আগবঢ়াওঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে বলক ভিডিঅ'টো স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস উপলক্ষে আজি আমি দিছপুৰ আইন মহাবিদ্যালয়ত কেতবোৰ কাৰ্যসূচী হাতত লৈছোঁ ইয়াৰে প্ৰথম কাৰ্যসূচী হিচাপে আছে পতাকা উত্তোলন আৰু পতাকাৰ তলত বন্তি প্ৰজ্বলন এই কাৰ্যসূচী ভাগ আগবঢ়াই নিবলৈ আমাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত গাৰ্গী কল বাইদেউ মই অনুৰোধ জনাইছোঁ the 73rd Independence Day, I give a message to the young generation to ensure and protect the Mother Earth, go for protecting the plants and animals, the natural environment. Development is essential, but we should go for sustainability. এই বিশেষ দিনটোত প্ৰথমতে মই সকলো দেশবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আজি এই দিনটোত আমি দিছপুৰ আইন মহাবিদ্যালয়ত প্ৰথমে পতাকা উত্তোলনেৰে আমি কাৰ্যসূচী আৰম্ভ কৰিলোঁ এতিয়া আমি পৰৱৰ্তী সময়ত আমি গছপুলি বিতৰণৰ কাৰ্যসূচী ৰাখিছোঁ নিজৰ মনৰ স্বাধীনতা প্ৰথমতে কৰিব লাগে আৰু কেইজন মানুহে স্বাধীন নহয় যি পৃথিৱীৰখনৰ কাৰণে ভগৱানৰ সৃষ্টিৰ কাৰণে আৰু ভগৱানে সৃষ্টি কৰা সম্পদসমূহৰ কাৰণে যাৰ ভক্তি থাকে সন্মান থাকে সেই মানুহে স্বাধীন দেশৰ উপযুক্ত নাগৰিক হয় বুলি আমি সদায় গতিকে এইটোৱে মোৰ আশা ষ্টুডেণ্টসকলে নিজৰ সুন্দৰ মনোভাৱ সৃষ্টি কৰি এজন সুন্দৰ পুৰুষ এজন সুন্দৰ ব্যক্তি হৈ থিয় দিয়াটোৱে আটাইতকৈ ডাঙৰ অৱদান বুলি ভাবোঁ মই এখন স্বাধীন দেশৰ কাৰণে থেংক ইউ বিবেক দা আজি এই বিশেষ দিনটোত দিছপুৰ আইন মহাবিদ্যালয়ে এটা বিশেষ পদক্ষেপ লৈছে যিটো হৈছে গছপুলি ৰোপণ তাৰ বিষয়ে আপুনি কি ক'ব আজিকালি দেখা যায় বহুতে এনেকুৱা দিনত নৃত্য গান কৰি আমোদ লয় কিন্তু এনেকুৱা ব্যতিক্ৰমী পদক্ষেপ তাৰ ওপৰত আপুনি কি ক'ব প্ৰথমতে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ সকলোকে জনাব খোজোঁ যে নকওঁ যে আধুনিক নৃত্য বা সংগীত বা যিকোনো ধৰণৰ সংস্কৃতি অথবা কলা বেয়া বা ভাল নহয় সেইটো মই নকওঁ কিন্তু তাৰ জেগাত যদি আমি এনেধৰণৰ যদি গছপুলি ৰোপণ অথবা গছপুলি বিতৰণ কৰাটো আমি সজাগতা দিব পাৰোঁ অথবা গছপুলি ৰোপণ কৰিব পাৰোঁ এইটো খুব ধুনীয়া পদক্ষেপ আৰু দিছপুৰ আইন মহাবিদ্যালয় এনেধৰণৰ এক পদক্ষেপ লৈছে খুব শলাগিবলগীয়া আৰু আগন্তুক সময়ত যুৱ প্ৰজন্মই এনেধৰণৰ পদক্ষেপ আঁকোৱালি লোৱাটো সকলোকে আহ্বান জনালোঁ ধন্যবাদ স্বাধীনতা দিৱসৰ অংশ হিচাপে আমি সকলোকে গছপুলি বিতৰণ কৰি আছোঁ তো আপোনাকো আমি আমাৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ উপহাৰ হিচাপে এই গছপুলিডাল বিতৰণ কৰিলোঁ থেংক ইউ আপুনি কি গছ এডাল ফুল চবকে দিবা চবকে দিছোঁ খুব ভাল পালোঁ দেই ইমান ধুনীয়া এটা পদক্ষেপ ল'লা
ৰিয়েলি আমি আজি স্বাধীনতা দিৱসৰ অংশ হিচাপে আমি সকলোকে গছপুলি বিতৰণ কৰি আছোঁ তো আমিও আপোনাকো আজি আমি গছপুলি বিতৰণ কৰিবলৈ আহিছোঁ আমি স্বাধীনতা দিৱসৰ উপহাৰ হিচাপে ধন্যবাদ তোমালোকলৈও শুভেচ্ছা থাকিলে সকলোকে স্বাধীনতা দিৱস উপলক্ষে ধন্যবাদ